हेलो एवरीवन সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো। আজি বনাবলৈ গৈ আছো ভেজ চপ। একদম ইজি হয়, বনাবলৈ সহজ, কম সময় লাগে, লগতে হেলদি হয় আৰু কম তেল মছলা ব্যৱহাৰ কৰি বনাইছো। এটি ধুনীয়া টিফিন ৰেচিপি হয়, লগতে ব্ৰেকফাস্টো হয়। তেতিয়াহ'লে চাওচোন আহক ইয়াৰ কাৰণে কি লাগে। ইয়াৰ কাৰণে মই লৈছো ব্ৰেড, 3টি কণী, অকমান পিঁয়াজ, কেঁচা জলকীয়া, অকমান নিমখ, অকমান গাখীৰ, আপুনি যিকোনো গাখীৰ ল'ব পাৰে, আৰু লৈছো অকমান মৌ। এইখিনি ধুনীয়াকৈ মিলাই ল'ব। এইখিনি মিক্স কৰা হৈ গ'ল। এতিয়া এখন তাৱা পাতি দিছোঁ। তাত দিম ৰিফাইন অইল, আপুনি বাটাৰো ব্যৱহাৰ কৰিব পাৰে। ইয়াত দিছোঁ তেল, ব্ৰেডখিনি অকমান এনেকৈ তিয়াই থ'ব, তেতিয়াই ভিতৰত কণীটো সোমাই যাব। জুইটো কমাই ৰাখিব। এতিয়া মোৰ ভেজ চপখিনি ৰেডি হৈ গৈছে। আপোনালোকেও বনাই খাবচোন। আৰু যদি আজি ভিডিঅ'টো চাই ভাল লাগিছে, প্লিজ লাইক, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।